আমাৰ ইউটিউব চেনেল আজি মই এটা সহজ পদ্ধতিয়ে দেখুৱাই আপোনালোকৰ আশা কৰি ভাল সেয়েহে মই ভাবিলোঁ আমি আৰু সকলো হ'ব বিচাৰে আজি আবেলি সময়ত প্ৰথমতে আলুখিনি চেলাই পেলাই এনেকৈ সৰু সৰুকৈ দি আমি বইল কৰিব দিম। প্ৰথমতে আমি পানীখিনি চচপেনতে দিম, কিয়নো সৰুকৈ দিছোঁ ন, মোৰ কামো আছে, কামো হৈ থাকিব, আলুখিনি বইল হৈ থাকিব। অলপ আপোনালোকে ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে যাতে ফাৰ্ষ্ট পায়। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া তাৰপিছত নেক্সটখিনি মই দেখাইছোঁ। এতিয়া আলু হৈ গ'ল, আলুখিনি এতিয়া উঠাই ল'ম। ফুচকাৰ লগতে এটা ধুনীয়া গাখীৰ দিয়া চাহ খাম। ইয়াৰ বাৰু আলু হৈ আছে, এতিয়া উঠাই ল'ম। ইয়াতে দিম এতিয়া পানী। এতিয়া আলুখিনি আনিলোঁ, এতিয়া পানীখিনি পেলাই দিম। আলু ইয়াতে ঢালি দিলোঁ। গৰম যিহেতু এইখিনি গৰম হৈ আছে, আমি বেলেগ কাম কৰোঁ। এতিয়া বাকীখিনি কাম কৰি লওঁ। আনি পেলাই আমি ইয়াত তেতেলীখিনি ল'ম। ইয়াত তেতেলী হৈ যাব। এইখিনি আমি এতিয়া এনেকৈ মোহাৰি থাকিম। চাওকচোন কালাৰটো। অকণমান চেনি পেলাই দিম আৰু অকণমান নিমখ দিম। আৰু দুটা বস্তু দিব লাগিব। এতিয়া আমাৰ পদূলিতে আছে, মই লৈ আহোঁ, ব'লক তালৈকে যাওঁ। ইয়াতে আছে আমাৰ পদিনা আৰু ধুনীয়া, চাওকচোন ধৰিব পাৰিছেনে? ইয়াৰ পৰা আমি দুটা বা তিনিটা পাত ছিঙি ল'ম। দেখিছেনে? আৰু এয়া অকণমান ধুই লৈছোঁ, এতিয়া থাকিব পাৰে। এইখিনি আমি ইয়াতে দি দিলোঁ। এইখিনি অকণমান আমি উতলাম এতিয়া। এইখিনি দিলোঁ এতিয়া বইল কৰিবৰ কাৰণে। এইখিনি হৈ মানে আমি এতিয়া চাহ খাই লওঁ। আপোনালোকে চাই থাকিব, ভিডিঅ'বোৰ লাষ্টলৈ চাই থাকিব, স্কিপ নকৰাকৈ। তেতিয়াহ'লে আমি চাহখিনি খাই লওঁ। আপোনালোকে ৰৈ থাকক মোৰ ভিডিঅ' চাবলৈ। বন্ধুসকল, অকলে এইবোৰ কাম কৰি ভিডিঅ' বনাবলৈ অলপ কষ্টকৰ হয়। সেইকাৰণে ক'ৰবাত অকণমান কিবা ভুল হৈ যাব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। এতিয়া মই ইয়াতে ফুচকাখিনি ভাজি ল'ম। ফুচকাখিনি মই ওলাই ল'লোঁ, এতিয়া ভাজি ল'ম। এইফালে এইখিনি হৈ আছে আৰু ইয়াতে মই এইখিনি বহাই দিম।
ৰৱা ফুচকা ৰেডি হৈ গ'ল। এতিয়া আমি আলুখিনি পিটিকি দিম। ইয়াতে ৰেড চিলি দিছোঁ অকণমান দি দিম, যিহেতু সৰু ল'ৰা খাব সেইকাৰণে বেছি জ্বলা দিয়া নাই। আৰু ইফালে এইখিনি হৈ গ'ল, আমি ৰেডি হৈ গৈছে। এতিয়া খোৱাৰহে কথা। এইখিনি এতিয়া আমি পিটিকি ল'ম। এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমাৰ ৰাজাই ফুচকা খাব। এতিয়া আমাৰ ৰাজা ফুচকা খাইছে। টেষ্টি লাগিছে না? হা, টেষ্টি লাগিছে না নাই? গাইজ, ভিডিঅ'টো তেতিয়াহ'লে আজিলৈ ইমানেই। আপোনালোকে ভিডিঅ'বোৰ মোৰ চাই থাকিব, আগুৱাই লৈ যাই থাকক। আপোনালোকৰ উপকাৰ মই কেতিয়াও নাপাহৰোঁ। ধন্যবাদ আজিলৈ, বাই বাই।